নমস্কাৰ জনাইছোঁ বালাবাৰী বৈশৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন আজি অন্তিমটো দিন। লাখ লাখ ভকত বৈষ্ণৱেৰে উদুলি মুদুলি ৰঙিয়াৰ মৰণ জনা হাতীখোলাৰ অধিৱেশনস্থলী। আৰু তাতে আজি ময়ো যাবলৈ ওলাইছোঁ। চাওঁ আপোনালোকক কি ভিডিঅ' দিব পাৰোঁ। তাত বেছি খুব হাল্লা হৈ থাকিবতো, সেইকাৰণে কথা চথা বেছি নকওঁ। ক্লিপবিলাক আপোনালোকক দেখুৱাবলৈহে মাত্ৰ চেষ্টা কৰিম। ভিডিঅ'টো কেনে পায় শেষত নিশ্চয় জনাব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 আহি পালোঁ 93 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী। মানে দিনতে আহিছোঁ, একদম ৰাতিলৈকে থাকিম আজি। চাই থাকক ভিডিঅ'টো, যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। স্কিপ নকৰাকৈ চাই থাকিব খালি। দিনতে মানে ভকত বৈষ্ণৱৰ ভিৰটো অলপ কম হৈ আছে, কিন্তু ৰাতিলৈকে কিজানি মানুহ হ'ব। আৰু আজি অন্তিমটো দিন, মানে শেষৰটো দিনটো, সেইটো কাৰণে অলপ মানুহ কম হৈ আছে। চাই থাককচোন তথাপিও ভিডিঅ'টো শেষলৈকে দেখাই দেখিম যি পাৰোঁ আপোনালোকক। ইফালে ধুনীয়াকৈ বাঁহ বেতেৰে তৈয়াৰ কৰা কিছুমান সামগ্ৰী ইয়াত মানে অধিৱেশনস্থলীত প্ৰদৰ্শন কৰা হৈছে। তো এইবিলাক বস্তু মানে চাবলগীয়া বস্তু বা জানিবলগীয়া বস্তু। চাই কিনে সঁচাকৈ খুব ভাল লাগিছে মানে। আৰু ইফালে আপোনাৰ মই আহিলোঁ এতিয়া মানে শোভাযাত্ৰাৰ ফালে। ও দেশন্তে অমৃত কিশোর যেন হরিরত তুমি বলি ইফালে মানে চাওঁতে চাওঁতে হৈ গ'ল ৰাতি। আৰু ৰাতিৰ পৰিৱেশ চাওকচোন, ইমান ভকত বৈষ্ণৱেৰে ভৰপূৰ হৈ আছে ৰঙিয়াত 93 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী। মানে কিবা এটা মনটো পবিত্ৰ পবিত্ৰ লাগি যায় তাৰ ভিতৰত সোমাই যোৱাৰ লগে লগে। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান মানুহ। চাওকচোন ভিডিঅ'টো। কি নাই অধিৱেশনস্থলীত। ইফালে চাওকচোন কি ধুনীয়াকৈ, মানে আমাৰ ইফালে ভকা পিঠা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় নাজানো বাৰু। ভকা পিঠাৰ দোকান, মানে যি লাগে আপোনাক চব বস্তুৱে তাত মানে উপলব্ধ। ইফালে ধুনীয়াকৈ চাওকচোন, ধুনীয়া মানে কি কয় এইটো জিলাপি, খুৰমা, নিমকি, এইবিলাকৰ দোকান চোকানবিলাক আছে। মানে প্ৰত্যেক এনেকুৱা মেলা মোটামুটি প্ৰায় 50খান মান আছে মই দেখাত। মানে এনেকুৱা দোকান পোহৰ থকা এনেকুৱা এটা হেৰি মেলা আন। এইবোৰ হৈছে মেলা চব। সেইফালে চক্ৰ বিহু আছে, দোকান ধুনীয়া ধুনীয়া বিভিন্ন জেগাৰ পৰা দোকান আছে। তাৰমানে বিভিন্ন জেগাৰ পৰা দোকান আছে, একদম বহুত দূৰ দূৰৰ পৰা। চাওক কি মজা মজা। চব ফালে যিফালে চাই সেইফালে দোকানেই, খালি মানুহ আজি অলপ কম। মানে আজি শেষ। পুতলাৰ দোকান আছে। মানে নান দোকান আছে, চকু দি মনবে নৰি। ভালে আছে।
এনেকুৱা মেলা তাৰমানে প্ৰায় 50খান মান আছে ঘূৰাই নাই আমি ভাগৰি গৈছোঁ চাওক বেগ এই চাওক দেখ মনবাই নৰি কিমান মেলা এখানে হোটেল খাব পাৰে ভাগাত ধৰলে মানে ঘূৰিদত পোৱা গাইছ প্ৰায় 100 বিঘা মাটি 100 বিঘা 100 বিঘা মাটিত হৈছে এই অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু গাইছ মানে কি চকুৰি মনবা নৰি আৰু ভাগৰি গৈছোঁ ইমান জাগা আৰু ভাগৰি গৈছোঁ গাইছ কি ক'ম বহুত জাগা 100 বিঘা মাটি তো গাইছ যিমান পাৰোঁ দেখালোঁ আৰু এইবিলাক আমাৰ ৰঙিয়াত হৈছে ৰঙিয়াত হাতীহলা পথাৰত প্ৰায় 100 বিঘা মাটিত অধিৱেশন হৈছে খুব সুন্দৰ ভাল লাগিলে এই ঘূৰি ঘূৰি মানে এইফালে আহিলোঁ ভোগ বিতৰণ কৰা স্থলীত আৰু চাওকচোন ইমান ডাঙৰ এটা জাগা মানে ইয়াতে মানে ভোগ বিতৰণ কৰা হয় বাপৰে বাপ মানিব লাগিব আৰু চাই থাকচোন সেইফালে আছে সেৱা বাহিনী শিবিৰ মানুহবিলাক তাতে থাকে আৰু এইটো হ'ল ভোজনালয় প্ৰায় 10,000 মানুহ একেলগে থাকিব পৰা একেলগে খাব পৰা ভোজনালয়
এনেকৈ ঘূৰি ফুৰি 93 সংখ্যক যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শংকৰ অধিৱেশনখনি চাই ঘৰলৈ উভতিলোঁ। আৰু ভিডিঅ'টোত কি পাইছে নাজানো, হয়তো ভুলো হ'ব পাৰে, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ তাৰ বাবে। বাকী যি নহওক আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।